দৰং জিলাৰ ঝাৰপাৰা সৎসংগ কেন্দ্ৰত শ্ৰী শ্ৰী আচাৰ্যদেৱৰ 58তম জন্মোৎসৱ উপলক্ষে বিশেষ সৎসংগও ইষ্টালোচনা। অবিভক্ত দৰং জিলাৰ ঝাৰপাৰা সৎসংগ কেন্দ্ৰত ৰবিবাৰে ৰাতি 8 বজাত পৰম পূজনীয় আচাৰ্যদেৱৰ 58তম জন্মোৎসৱ উপলক্ষে অনুষ্ঠিত হয় বিশেষ সৎসংগ ইষ্টালোচনা। বৃহত্তৰ বৰঝাৰ কৌপাতি অঞ্চলৰ প্ৰায় 300 শতাধিক অনুকূল ঠাকুৰৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ প্ৰাৰ্থনা গ্ৰন্থ আদি পাঠৰ লগতে ভক্তিমূলক গীত পৰিৱেশনৰ কৰে কৌপাতিৰ কন্দৰ্প তালুকদাৰ অজিত বিশ্বাস অৰ্পণা বিশ্বাস। শ্ৰী শ্ৰী ঠাকুৰ অনুকূল ঠাকুৰৰ ভক্তি প্ৰসংগে ইষ্ট আলোচনা কৰে মেঘালয়ৰ SRV ৰচেন্দ্ৰ হাজং, কৌপাতিৰ ৰঞ্জিত বিশ্বাস, বৰঝাৰৰ দোলন দেৱনাথ, যোদ্ধা সাহা আদি কৰি বহু কেইজন গণ্যমান্য ব্যক্তিয়ে। অনুষ্ঠানটো পৰিচালনা কৰে মহেন্দ্ৰ বৈষ্ণৱ আৰু তেখেতে আমাৰ আগত ঠাকুৰ অনুকূল চন্দ্ৰৰ ভক্তি মাৰ্গদৰ্শন প্ৰসংগে বহুমূলীয়া কথা কয়। অনুষ্ঠানৰ শেষত সকলো ভক্তৰ প্ৰাণ ৰাইজে প্ৰসাদ গ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, শ্বেডো নিউজ 7। আজি 15 জুন 2025 দেওবাৰ সৎসংগৰ পৰম পূজ্যপাত শ্ৰী শ্ৰী আচাৰ্যদেৱৰ শুভ জন্মদিন উপলক্ষে আমাৰ গোটেই পৃথিৱীতে সৎসংগ দেওঘৰ আশ্ৰমৰ ব্যতীত যিমান কেন্দ্ৰ মন্দিৰ সৎসংগ বিহাৰ আছে চবতে পৰম পূজ্যপাত শ্ৰী শ্ৰী আচাৰ্যদেৱৰ জন্ম দিৱস উদযাপিত হৈছে। তাৰে লগত সংগতি ৰাখি আমি এই ঝাৰপাৰা সৎসংগ কেন্দ্ৰত আজি সৎসংগৰ আয়োজন কৰিছোঁ। ইয়াতে ৰাতিপুৱা মাত্ৰ বিনতি প্ৰাৰ্থনা হয়, কিন্তু আমাৰ অনুষ্ঠান সন্ধিয়া 8 বজাৰ পৰা আৰম্ভ হয়। ইয়াতে প্ৰণাম, বিনতি প্ৰাৰ্থনা, গ্ৰন্থাদি পাঠ, জপ ধ্যান আৰু কীৰ্তন আৰু ইষ্ট প্ৰসংগ ঠাকুৰৰ বিভিন্ন শিতানত বিষয়ৰ ওপৰত লৈ আলোচনা আগবঢ়াই আৰু ধ্বনিৰে আজিৰ এই অনুষ্ঠান ইয়াতে সমাপ্ত কৰা হৈছে। উদ্দেশ্য কি আছিলে? উদ্দেশ্য যেনে পৰম পূজ্যপাত শ্ৰী শ্ৰী আচাৰ্যদেৱে সৎসংগক কেনেকৈ আগুৱাই লৈ গৈছে। আমাৰ জীৱনটোত কি আছে, বঠা নোহোৱা নাৱৰ নিচিনা বা পাল নোহোৱা নাৱৰ নিচিনা আমাৰ যুৱ সমাজ বা বৰ্তমান মানৱ সমাজ যিদৰে ধ্বংসমুখী হৈছে, তেওঁলোকক কি আছে সৎ পথত ঘূৰাই আনি তেওঁলোকে যাতে জীৱনত উন্নতি লাভ কৰিব পাৰে, সুস্থিৰ এটা ঘৰ সংসাৰ পাতিব পাৰে, মানুহৰ এটা সুস্থিৰতা আহে, শান্তি আহে, সমাজখনত শান্তি আহে, এই উদ্দেশ্যেই আজিৰ এই অনুষ্ঠান আয়োজিত কৰা হৈছে। আনুমানিক ভক্তপ্ৰাণ ৰাইজ কিমান উপস্থিত আছিলে ইয়াতে অনুমানিক আজি প্ৰায় 300ৰ ওপৰত হ'ব। সন্ধিয়া সময়ত গৰমৰ নেওচি মাসকল আৰু আমাৰ দাদাসকলে ইয়াত সমবেত হৈছে। লগতে আমাৰ শ্বিলঙৰ পৰাও এক ঋত্বিক দাদা আহি আমাৰ এই অনুষ্ঠানটো শোভাবৰ্ধন কৰিছে। অনুষ্ঠান সম্পৰ্কে অলপ জনাব নেকি আমাক? পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ যোগেদি আপোনালোকক মোৰ আন্তৰিক জয়গুৰু জনাইছোঁ আৰু লগতে ভক্তপ্ৰাণ ৰাইজ সকলোকে আজি এই শুভ মুহূৰ্তত মই জয়গুৰু জনাইছোঁ সকলোকে। আজি আমাৰ আচাৰ্যদেৱৰ তাৰমানে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 4ৰ্থ পুৰুষ আমাৰ বাবাইদা, বৰ্তমান তেখেত আমাৰ সৎসংগৰ আচাৰ্যগুৰু আচাৰ্যদেৱ, আৰু সেই আচাৰ্যদেৱৰ আজি 58তম তেখেতৰ জন্ম। আচলতে তেখেতৰ জন্ম দিৱসটো আছিল 8 জুন আৰু তেখেতৰ জন্ম তিথিটো আছিল 7 জুন। কিন্তু আমাৰ দেওঘৰৰ আমি যিকোনো ঠাকুৰৰ যিকোনো কাৰ্য আমি দেওঘৰৰ পৰামৰ্শ মতে, দেওঘৰৰ আদেশ নিৰ্দেশ মতে কৰোঁ। গতিকে দেওঘৰৰ পৰা আমাৰ নিৰ্দেশ আহিছে যে প্ৰতিটো সৎসংগৰ প্ৰতিটো কেন্দ্ৰ মন্দিৰত আজি 15 তাৰিখে আমি বৰ্তমান আচাৰ্যদেৱ তেখেতৰ জন্ম দিৱসটো আমি পালন কৰিব লাগে। গতিকে সেইকাৰণে আজি এই ঝাৰপাৰা সৎসংগ কেন্দ্ৰত আমি সকলোৱে ভক্তপ্ৰাণ ৰাইজ সকলো সমবেত হৈছোঁ। সমবেত হৈ পেলাই আমি মহা আনন্দেৰে আমি
আমাৰ আচাৰ্যদেৱৰ জন্ম দিৱস পালন কৰিছোঁ আৰু ইয়াতে বহু ভক্তপ্ৰাণ ৰাইজ আহিছে। আমি সমবেত হৈ প্ৰাৰ্থনা, নাম কীৰ্তন আৰু ঠাকুৰৰ বিষয়ে আলোচনা ইয়াতে হৈছে। বিভিন্নজনে বিভিন্ন মন্তব্য দাঙি ধৰিছে। আমাৰ ইয়াতে সুদূৰ তোৰাৰ পৰাও আমাৰ এজন এছপিয়াৰ ঋত্বিক আহিছে। গতিকে আমি সকলোৱে মিলি তেখেতৰ এই জন্মদিৱসটো আমি পালন কৰিছোঁ। আপোনালোকে চাইছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7।